ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি প্ৰথমেই বিভিন্ন ব্যঞ্জন বৰ্ণৰ সৈতে দন্তীয় ন ব্যঞ্জন বৰ্ণটো যোগ কৰি কেইটামান নতুন যুক্তাক্ষৰ গঠন কৰিম। প্ৰথমতে দিয়া হৈছে চাবা গ ব্যঞ্জন বৰ্ণটোৰ সৈতে দন্তীয় ন ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। গৰ সৈতে যেতিয়া দন্তীয় ন ব্যঞ্জন বৰ্ণটো যোগ কৰা হ'ব তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব গইনয় গ্ন। এইটো তোমালোকে দেখিবলৈ পাইছা গ যোগ দন্তীয় ন সমান গইনয় গ্ন। ইয়াৰ পিছত ম ব্যঞ্জন বৰ্ণটোৰ সৈতে দন্তীয় ন ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। মৰ সৈতে যেতিয়া দন্তীয় ন ব্যঞ্জন বৰ্ণটো যোগ কৰি দিয়া হ'ব তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব মইনয় ন। তোমালোকে দেখিবলৈ পাইছা ম যোগ দন্তীয় ন সমান মইনয় ন। ইয়াৰ পিছত ঘ ব্যঞ্জন বৰ্ণটো দিয়া হৈছে। ঘৰ সৈতে দন্তীয় ন ব্যঞ্জন বৰ্ণটো যোগ কৰি দিয়া হৈছে। ঘৰ সৈতে যেতিয়া দন্তীয় ন ব্যঞ্জন বৰ্ণটো যোগ কৰা হ'ব তেতিয়া ঘইনয় ঘ্ন এইটো যুক্তাক্ষৰ গঠন হ'ব। তোমালোকে দেখিবলৈ পাইছা ঘ যোগ দন্তীয় ন সমান ঘইনয় ঘ্ন। এতিয়া আহাচোন আমি এই ব্যঞ্জন বৰ্ণকেইটা যোগ কৰাৰ ফলত নতুনকৈ গঠন হোৱা যুক্তাক্ষৰকেইটা আকৌ এবাৰ ভালদৰে পঢ়ি চাওঁ। গ যোগ দন্তীয় ন গইনয় গ্ন, ম যোগ দন্তীয় ন মইনয় ন, ঘ যোগ দন্তীয় ন ঘইনয় ঘ্ন।